ৰূপ এইটো নতুন চিনেমা ৰৈ ৰবিনালৈ ৰূপ আৰু মই প্ৰত্যেকখন চিনেমাৰ ৰূপ সলাই থাকোঁ ক'ৰবাত টকলা হৈ যাওঁ ক'ৰবাত চলি এইখনত এনেকৈ ওলাইছোঁ আৰু মই এইখনত মই ব্লাইণ্ড আচলতে মই অন্ধ হৈ ওলাম চ' সেইটো ৰূপ আৰু বেলেগ খালি ষ্টেজত সেইটো কৰিবলৈ অকণমান দিগদাৰ চ' সকলোৱে ছেপ্টেম্বৰত ৰিলিজ কৰিম সকলোৱে চাব ৰৈ ৰবিনালৈ অসমৰ প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা কোনো কৰা নাই এতিয়ালৈকে সেইখন মই কৰিছোঁ সকলোকে আহ্বান জনাইছোঁ ৰূপ এইটো নতুন চিনেমা ৰৈ ৰবিনালৈ ৰূপ আৰু মই প্ৰত্যেকখন চিনেমাৰ ৰূপ সলাই থাকোঁ ক'ৰবাত টকলা হৈ যাওঁ ক'ৰবাত চলি চ' এইখনত এনেকৈ ওলাইছোঁ আৰু মই এইখনত মই ব্লাইণ্ড আচলতে মই অন্ধ হৈ ওলাম চ' সেইটো ৰূপ আৰু বেলেগ খালি ষ্টেজত সেইটো কৰিবলৈ অকণমান দিগদাৰ চ' সকলোৱে ছেপ্টেম্বৰত ৰিলিজ কৰিম সকলোৱে চাব ৰৈ ৰবিনালৈ অসমৰ প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা কোনো কৰা নাই এতিয়ালৈকে সেইখন মই কৰিছোঁ সকলোকে আহ্বান জনাইছোঁ ৰূপ এইটো নতুন চিনেমা ৰৈ ৰবিনালৈ ৰূপ আৰু মই প্ৰত্যেকখন চিনেমাৰ ৰূপ সলাই থাকোঁ ক'ৰবাত টকলা হৈ যাওঁ ক'ৰবাত চলি চ' এইখনত এনেকৈ ওলাইছোঁ আৰু মই এইখনত মই ব্লাইণ্ড আচলতে মই অন্ধ হৈ ওলাম চ' সেইটো ৰূপ আৰু বেলেগ খালি ষ্টেজত সেইটো কৰিবলৈ অকণমান দিগদাৰ চ' সকলোৱে ছেপ্টেম্বৰত ৰিলিজ কৰিম সকলোৱে চাব ৰৈ ৰবিনালৈ অসমৰ প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা কোনো কৰা নাই এতিয়ালৈকে সেইখন মই কৰিছোঁ সকলোকে আহ্বান জনাইছোঁ